বডি বনাই একদম হেডসাম হৈ গৈছে বডি মানে আগত চাই বেলেগ লগা আছে নে মোক হা ধুনীয়া লগা আছে হেডসাম সঁচাই সাদা কোৱা বনাই দিলো সাদা মানে হেৰি ক'ত প্ৰিয়াংকুৰ ক'ত প্ৰিয়াংকুল পেছাব কৰিব গৈছে পেছাব কৰিব গৈছে আছে বলো দে আহিছে বাইকে নিছা শুন লাগছিল আমি আমি এনে ভৰা দিন কি আছে ক্ষতিটো নহয় আমি আৰু মই লাষ্টত কম কি আছে তাৰমানে এই বস্তুটোত ঠিক আছে কি কৰিম আৰু মই যি এনেকুৱা হ'লো কিয় কোৱা নাই আকৌ তাকে কি ভাবি আছো মই বাইক চাইক কেনেকৈ ললাই গুৰুত্ব দিবা লাগব হেৰি এটা কাম কৰোঁ ৰাস্তাৰ মাজত অলপ বয়াও দেখি অলপ ছাইড লাগি লওঁ নে কি বস্তুটো লোৱাচোন অলপ ছাইড লগালে অঁ মই খোজকাঢ়ি যাওঁ যাওঁ তোমাৰ গাড়ী ক'ত আছে মই শিকান গাড়ী তাতে কাষত থৈ দিওঁ এই ভাই নতুন গাড়ী নৰিয়ে চলবা ও ভাই এটা কথা আছে এই চলি এটা আছে অঁ অঁ ভাইটি এই শুনা কিয় মাতিলি ক'ৰপৰা আহিলা মই কলেজত পঢ়াই কলেজৰ পৰা গাড়ীখন থৈ ল'বা নেকি বেয়া নাপা যদি কেনেকৈ কলেজ তোমাৰ বিদ্যামন্দিৰত পঢ়ো মই বিদ্যা মন্দিৰ হয় নেকি আহোঁতে তুমি কি এৰি থৈ আহিছা চব লৈছোঁ চব লৈ আহিছে এইবিলাক শিক্ষা কলেজত যাই কেনে অলপমান শিক্ষা ভাল কৰিব লাগে বুজি পাইছা হেৰি এটা কাম আছে ৰ'বা পইচা কিমান আছে তোমাৰ কিয় আহিলা পঢ়বা ৰ'বা না তুমিহে তুমি একো বুজি নাপোৱা না পইচা কিমান আছে 20 টকা দিছিল 10 টকা দিয়া কৈছে নাই মোক 10 টকা এটা লাগে কিয় আহিলা নালাগে দিয়া ৰ'বা না লাগবই তোমাক ইমান বেলেগ চলি ধৰিব লাগিছিলে কি হ'ব স্কুটি কাৰ আব্বা দিছি চাবিটো দিয়া মই ফুৰি আহোঁ খেল নাই দাদা এই দাদা খেল নাই হা কি কৰিছে দিয়া দাদা এইটো তেল শেষ হৈ যাব দাদা নামন্তি তেল আছে মোক ঘৰ পাওঁ কি কৰা যাব ইয়াক কনজুচ তাক পাই গ'ল কি বেয়ালে কি হ'ব আজি ক'তো মকা মিলব না নাই ইয়াক বাবলু ৰেগিং কৰিম তাকো একো নাই 20 টকা ঐ ঘৰত যাব দিয়া যাবা দিছোঁ না নাই বহি থাকক ঘৰত ৰখি আছো নহয় আৰু পইচা আছে মানি বেগ দিব নাই তাৰমানে মানি বেগে নাই মানি বেগ লওঁ মানি বেগ নাই দাদা আপুনি চাই পাই যাব সঁচাকৈ নাই 20 টকাটো লওঁ নেকি 20 টকাটো লৈ দিওঁ নেকি গৰীব ঘৰত নেকি হা দাদা হয় এইটো মোক আব্বা মোক নাই পইচা দি কিনি দিছোঁ মোৰ বিশ্বাস নহয় কিন্তু চলিটো ধনী ধনী লাগে ই মস্ত চালিও মাল আছে অঁ চালিও মাল আছে দাদা এইটো আমাৰ বাবা হাজিৰা কৰি মোক কিনি দিছে কি হ'ব হা পালচাৰ টকা ওলাই যাওঁ নেকি হা হয় দাদা মই যাওঁ দে ঐ মই এটা কথা কওঁ মই কথা পাতি আছোঁ অলপ বহি থাকচোন মোৰ কথাটো শুনিব লাগে অলপ বুজি পাইছে মই ক'ৰ গম পাইছি না আপুনি ডাঙৰ আপোনাৰ অঁ মোক ক'ৰ হেন পাইছে ইয়াৰে নেকি কৰবা ইয়াৰে নেকি কৰবা চিনি নাপায় আৰু লেবেল মাৰি আছে সেইকাৰণে অলপমান শিক্ষাত গেছিতো ক'ত কি গেছিলি এৰি থৈছে সেইটো নাজানা এৰি থৈ লগ বন্ধু এৰি থৈ আছে না নাই তাকে কৈ আছোঁ মই লগটোন ঘৰত নাই তথাপিও এৰি থৈ আছে সেইটো কথাটো ক'ব লাগে এইগিলা শিকছা অলপ আপোনাৰতো চিধা হবি ক'তো একো নাই কোনো অহা নাই 10 টকাটো দি গ'লে ভাল হ'লে মোক লাগব বহি তাৰ পেঞ্চিল বহি পেঞ্চিল লাগে ঘৰত দিব বুজি পাইছেনে ঘৰত পইচা নাই ঘৰত পইচা আছে না মই নাই তই ক'ত পঢ়ি থাকা ক'ত থাকা অলপ আহিলোঁ কি কৈ আছে গম পাইছে না 20 টকা এটা 10 টকা সুধিছোঁ খাবা দিয়া নাই লৈ ল না কাৰবে কিন্তু কাৰবে বেয়া লাগে চব্জি অলপমান ভাল লাগে কিন্তু বেয়া লাগে ক'ত ঘৰ মোৰ ঘৰ ক'ত অলপ যাব লাগে সঁচা কথা কবি ঘৰ ক'ত হয় অলপমান যাব লাগে কিমান দূৰ অলপমান হা অলপমান যাব লাগে
অলপ অলপকৈ আছে কিন্তু কিবা এটা কৰি লওঁ সি মাগুৰ আছে মাল মাগুৰ আছে এনে দেখাত ভদ্ৰ কিন্তু তলে তলে বা কি সেইটোহে মেইন ডাঙৰ কথা যি নহওক ঐ চানিল কাক দম দি আছ তই ঐ শিকল লৈ আহ মই ৰখি থাক মোৰ লগত থাকবাই লাগব আজি মই 3 দিন থাকলে তুমিও 3 দিন থাকবা লাগব কি বুলি নহয় নহয় দে চাবিটো লগচোন দে লগো দেখা যাব খেলা দেখা যাব কিও ক'ত গেলে খেলা এই তুমি যাবা নৰা কি হল মই আইছো যাও দিয়ক দাদা এই কি হৈছে তুমি কোনে অলপ বাবা ৰে পইচা লাগে দিয়া নাই তুমি কই যাও দে এই খেলা বড়ি দেখা নাই কি 10 টকা লাগে মই যাও সিগৰ খাবা লাগে না সিগৰ খোৱা মানুহ সাদা খাবা লাগা হৈছে বুজিছা দি মোৰ খাবা লাগে মই বনাও তুমি কন্ট্ৰোল কৰা তই 10 টকা কিয় উলাব পাৰা নাই ইখিনি দম নাই নেকি দাদা ঐ দাদা একো না যাও এতিয়া মোৰ পাই ট্ৰান্সফাৰ হৈ গৈছে তাৰ মই শিকাইছো কি মই ৰেগিং কৰবা এনেকৈ শিকাইছো দাদা মই 10 টকা এটা দিয়ক সিগৰ খাবা লাগব না নলি বড়ি দেখা নাই বহুত কষ্ট কৰিছে মই যাও এতিয়া যাব পাৰা আৰু কোনটো মোৰ অলপ যাও 10 টকা বাদ মই কি মাননীয় কৰো অলপ কিবি মই কি গৰু আছিলো নেকি মোক যদি 10 টকাটো দিয়া নাছিলি হা আপোনালোকে সিগৰ খাইলে সিগৰ খাম হয় এই 10 টকাও লাগব কিয় জানা ঐ তুমি মন থাক দেই মও এটা মানুহ মই মানুহ এনে নহয় সি মোক 10 টকাটো দিয়া নাই তোমাক কে দিলে জানিব লাগিব না জানিব লাগিব নহয় ভয় কৰছি মোর দমত তুমি গম পোৱা নাই উলাই লৈছো তুমি উলাইছে কি ভাগে খাম জি নহক তুমি যাইছো কি কবে দাদা কাৰণ মই এটা ইউনিফৰ্মত আছোঁ মই এটা ষ্টুডেণ্ট ৰেগিং আপোনালোকে যি কৰিছে সেইটো মই আমাৰ গাঁৱৰ ল'ৰা আনি আপোনাক এতিয়া আপোনাক ইয়াতে মাৰি থৈ দিব মোৰ ঘৰখনটো দেখছি দেখা নাই এই দোকাৰ ঘৰ দেখছি নে এইটো দেখছি সেইটো মোৰ ঘৰ ৰবা কি মানুহ মোৰ ঘৰ হয় আৰু এইটো মোৰ দাদা তুমি স্কুটি এইটো মোৰ দাদা কোনটো কি হৈছে তে নহয় তাৰমানে দাদা কি হৈছে না ই কলেজৰ পৰা আহিল আহোঁতে মই ক'লো ক'ত যা ভাইটি কি খবৰ সি মোক উল্টা উল্টা কৈছে দাদা আপুনি বুজি পায় হয়নে নহয় ডাঙৰ মানুহৰ কথা বুজি পায় আপুনি হয়নে নহয় কোৱাচোন তুমি মই এতিয়া ক'লো নহয় আপোনাক মই এটা ষ্টুডেণ্ট ৰ'বা আৰু মোৰ ইউনিফৰ্ম আছে তোমাক মই কি সুধিছোঁ যে ক'ৰ পৰা আহিলি হয়নে নহয় কৈছা মই কলেজৰ পৰা আহিছোঁ আৰু কি খবৰ এইগিলা সুধিছোঁ তুমিতো উল্টা উল্টা আমাৰ লগত তোক 10 টকা দি পঠাইছি মই আহিছোঁ কলেজত মই গাড়ীখন চাইড কৰি ৰখাই কেনে মোক কৈছে 10 টকা দি আৰু মোক কৈছে চিহৰ খাব পইচা দি নহয় নহয় মই তাৰমানে চলাবা একবাৰ দি নহয় নহয় মই এনে উঠি লওঁ বহি লওঁ তাৰমানে কি হৈছে জানা মই যেতিয়া আছোঁ ই আহি আছে কথা নাই ঠিকে আছে গাড়ীখন ষ্টাৰ্ট নহয় মোৰ গম পাইছে নে নাই নতুন গাড়ী ষ্টাৰ্ট নহয় নহয় আছোঁ মই আছোঁ তোমালোকক মেইন কথা এটা কি কয় জানানে ই আছে কলেজৰ পৰাই কালি মই কৈছোঁ কি খবৰ আৰু মোৰ দাদা ভুল নাই তুমি 10 টকা এটা বেলেগ দি পঠাইছি মোৰ একো ভুল নাই আৰু মই কৈ আছোঁ চিগৰ খাবা হয় যাওঁতো চিনি নাপাওঁ মোৰ লগত নহয় নহয় সি মাজত আছে আহি কেনে এওক কৈছে কি মোক 10 টকা লাগে চিগৰ খাবৰ কাৰণে গাড়ীখন ষ্টেট নহয় নহয় মই যাম মই কৈ আছোঁ তোমাক কৈ আছোঁ মোৰ কথাটো আপোনাৰ নামত এতিয়া মই কেছ দিম এটা নহয় মই এটা কথা কওঁ আপুনি ৰ'ব অলপ মই এটা কথা কওঁ নম্বৰটো এই পলালে এই দাউৰিছো